নমস্কাৰ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্ম জয়ন্তী। শংকৰদেৱ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিক বাদ দি অসমীয়া জাতিটো কুশলে থাকিব নোৱাৰে। শংকৰদেৱ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে এটা জাতিক অকলেই ইমানখিনি বৰঙণি দিব পাৰিছে। পৃথিৱীত হয়তো এনেকুৱা আৰু দ্বিতীয়জন ব্যক্তি নাই যিজন ব্যক্তিয়ে এটা জাতিৰ বাবে ইমানখিনি কাম কৰিব পাৰে, ইমান বৰঙণি আগবঢ়াব পাৰে। হয়, তেনেকুৱা এজন ব্যক্তি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আজি তেখেতৰ পূৰ্ণ আৱিৰ্ভাৱ মহোৎসৱ। তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰি আমি তেখেতৰ জন্মস্থান পুণ্যভূমি বৰদোৱাৰ সম্পৰ্কত চমু অৱলোকন আগবঢ়াই এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আদৰি ল'ব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। জয় আই অসম। নমস্কাৰ। মই আজি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ, আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কমলছ ব্লগ। এই ভিডিঅ'টোত বৰদোৱাৰ বিষয়ে সবিশেষ তথ্য দিবলৈ প্ৰয়াস কৰা হ'ব। আমি ইতিমধ্যে বৰদোৱা থানৰ চৌহদত প্ৰৱেশ কৰিলোঁ। এয়া হৈছে নৈবেদ্য গৃহ। ইয়াত নৈবেদ্যলৈ আগবঢ়া সম্ভাৰখিনি জমা দিব লাগে। এই স্থানত আপোনালোকে বন্তি প্ৰজ্বলন কৰিব পাৰে। এয়া বৰদোৱা থানৰ মূল কীৰ্তন ঘৰ। ইয়াত দৈনিক প্ৰসংগ হয়। পৰম্পৰা অনুসৰি বৰদোৱা থানৰ মূল কীৰ্তন ঘৰত জাতীয় সাজ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰে। এয়া আমাৰ অতি শ্ৰদ্ধাৰ গুৰু আসন মূল কীৰ্তন ঘৰৰ ভিতৰত সুসজ্জিত হৈ আছে। আমি প্ৰণাম জনাইছোঁ। মূল কীৰ্তন ঘৰৰ ভিতৰ ভাগত এনেদৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি এই খোল বাদ্য সজাই ৰখা হৈছে। বৰদোৱা থানৰ অন্যতম সংযোজন আকাশী গংগা। এইটো আকাশী গংগালৈ যোৱা মুখ্য প্ৰৱেশ পথ, মুখ্য তোৰণ। এই আকাশী গংগা দেখুৱাইছোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাইছে আকাশী গংগা। আকাশী গংগাৰ এক তাৎপৰ্য আছে, আপোনালোকে হয়তো প্ৰত্যেকেই জানে। গংগাৰ পাৰতে এইখন আইখেৰসুঁতীৰ সাংস্কৃতিক মঞ্চ। এয়া হৈছে বৰদোৱা থানত থকা আটাইতকৈ মূল্যৱান সম্বলবিধ। এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা। এতিয়া সংৰক্ষিত হৈ আছে। এনেদৰে এই ভিডিঅ'টোত বৰদোৱা থানৰ বিষয়ে এক প্ৰতিচ্ছবি দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।